সেই পখিলা খেলি থকা বয়সত স্কুলৰ পৰা আহোঁতে গাইছিল, আজি স্কুল ছুটি, গৰম গৰম লুটি, কালি স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ। দেউতাই কাঠেৰে বনাই দিয়া সেই বেগখন লৰালৰিকে লৈ চাইকেলৰ পিছফালে লগাই দেউতাৰ চাইকেলখন হাফ পেণ্ডেল মাৰি খেলিবলৈ দৌৰি গৈছিলোঁ। ওচৰৰ আনৰ বাৰীৰ টেঙা চুৰ কৰিবলৈ গৈ দিনটো জপৈয়াই জপৈয়াই ফুৰিছিলোঁ আৰু বাৰীৰ গৰাকী অহা দেখি তৰা তৰা ছিঙি দৌৰিছিলোঁ। পথাৰৰ কাষত গৰু বান্ধিবলৈ আহি দিনৰ দিনটো পথাৰৰ বোকা পানী খচি খচি মাছ বিচাৰি ফুৰিছিলোঁ। সেই আমেজবোৰ সঁচাকৈ বেলেগ।